Hello friends, welcome back to my another video about some amazing facts. আজি ভিডিঅ'টো আপোনালোকে বাৰ্মুডা ট্ৰায়াঙ্গল, পিৰামিড আদি নানা মিষ্টেৰিয়াছ প্লেচ কিছুমানৰ নতুন তথ্য আপোনালোকে জানিবলৈ সক্ষম হ'ব। বাৰ্মুডা ট্ৰায়াঙ্গল নৰ্থ আটলাণ্টিক অ'চেনত থকা বাৰ্মুডা ট্ৰায়াঙ্গলৰ কথা আমি বহুতে শুনিছোঁ। কেনেকৈ এই ঠাইত জাহাজ, এৰোপ্লেন আদি নাইকিয়া হৈ যায় সেই ৰহস্য আজিলৈকে চাইণ্টিষ্টসকলে উলিয়াব পৰা নাই। কিন্তু আজি মই ভিডিঅ'টোত কম আন এডোখৰ ছেইম টু ছেইম বাৰ্মুডা ট্ৰায়াঙ্গলৰ নিচিনা এডোখৰ ঠাই, যিডোখৰ নাম হৈছে দি লেক মিচিগান ট্ৰায়াঙ্গল। এই ঠাইডোখৰ বেছি ৰহস্যময় কিয়নো দি নাম্বাৰ অফ ডিছএপিয়াৰেন্স ইজ মোৰ দেন বাৰ্মুডা ট্ৰায়াঙ্গল। এডোখৰ সৰু ঠাই হৈও প্লেন, শ্বিপ আদি বস্তুবোৰ এই ঠাইত কেনেকৈ নাইকিয়া হৈ যায় ইয়াৰ ৰহস্য আজিলৈকে উলিয়াব পৰা নাই। হিমোগ্ল'বিন থকাৰ কাৰণে যে তেজৰ ৰং ৰঙা হয় সেই কথা আমি সকলোৱে জানো। কিন্তু মানুহৰ তেজৰ গ্ৰুপ কিয় বেলেগ বেলেগ হয়? ওখ চাপৰ কথা বতৰা লক্ষণ এইবোৰক বাদ দি মানুহৰ বাকী সকলো ধৰণৰ ছিষ্টেমেই একে হয়। কিন্তু তেজৰ গ্ৰুপ কিয় বেলেগ বেলেগ হয় আপুনি জানেনে? এই কথা ময়ো নাজানো, লগতে পৃথিৱীৰ সকলো চাইণ্টিষ্টে এই কথা আজিলৈকে উলিয়াব পৰা নাই। আমাৰ ছ'লাৰ ছিষ্টেমৰ প্লেনেটবিলাকৰ এটা এটা নাম আছে আৰু সকলোৱে আমি এই নামবিলাক জানো। আপুনি যদি গুগলত চাৰ্চ কৰি চায় তেন্তে এই গ্ৰহবিলাকৰ নাম কোনে দিছিল, যেনেকৈ জুপিটাৰ, মাৰ্চ, নেপচুন, প্লুটো এইবিলাকৰ নাম কোনে দিছিল আপুনি গুগলত চাৰ্চ কৰি চালে পাব। কিন্তু এটা আচৰিত কথা কি জানেনে? আমি থকা গ্ৰহটো পৃথিৱীৰ নামটো ইংৰাজীত আৰ্থ, এই আৰ্থ নামটো কোনে দিছিল, কেনেকৈ ফেমাছ হ'ল এই কথা আজিলৈকে কোনেও উলিয়াব পৰা নাই। ধৰি লওক দুটা ল'ৰাই কথা পাতি আছে আৰু এটাই অলপ কমেডি কৰি আছে, তেতিয়া লগৰটোৰ ৰিয়েকশ্যন হয় লল। প্ৰায় ধেমেলীয়া কথাবোৰতে ইয়াকে ইউজ কৰা হয়, লল। যদি লগৰটোৰ ব্ৰেকআপ হৈ যায় তেতিয়া তাৰ বেষ্ট ফ্ৰেণ্ডৰ ৰিয়েকশ্যন হয় লল। আৰু লগতে পাবজি বেন হওঁতেও ফ্ৰী ফায়াৰ প্লেয়াৰবিলাকৰ ৰিয়েকশ্যন লল হয়। ইয়াৰ মাজত ফেক্ট এইটোৱে যে LOL ইয়াৰ ফুল মিনিং হৈছে লাভ আউট লাউড। কিন্তু ইণ্টাৰনেট আৱিষ্কাৰ হোৱা দিনৰ কথালৈ গ'লে LOL ইয়াৰ ফুল মিনিং আছিল লটছ অফ লাভ। ডাৰ্লিং আই হেভ লল ফৰ ইউ। ৰ'দৰ যেতিয়া পোহৰৰ পৰাই আমি সকলোৱে দেখোঁ যে সকলোবোৰ বস্তুৰে এটা এটা ছাঁ ওলায় আৰু ইয়াৰ ৰ'দৰ বিপৰীত চাইডে ইয়াৰ ছাঁটো দেখা যায়, কিন্তু জুইৰ কোনো ধৰণৰ শ্বেডো নাই। চিনেমা হলত চিনেমা চাবলৈ আটাইতকৈ ভাল ছিট কোনটো ছিটৰ পৰা আমি ভালকৈ চিনেমাখন উপভোগ কৰিব পাৰিম, সেই ছিটটো আপুনি জানেনে কোনটো? বহুতে ক'ব বেকৰ ফালে যিটো ওপৰলৈ ছিট থাকে সেই ছিটকেইটা ভাল চাবলৈ, কিন্তু চিনেমা হল যিসকলে বনায় তেওঁলোকে কয় যে মিডল পইণ্টত থকা যিকেইটা ছিট তেওঁলোকে এটা চিনেমা হল বনাই শেষ হোৱাৰ পাছতে সেই ছিটকেইটাতে বহি চাউণ্ডৰ ক্ষেত্ৰতে হওক নাইবা চোৱাৰ ক্ষেত্ৰতে হওক এইবিলাক চেক কৰে। ইজিপ্তৰ এজন ৰজা আছিল, নাম কিং টুটানখামুন। তেখেতৰ ওচৰত এপাত ৰহস্যময়ী চুৰিৰ দৰে এবিধ অস্ত্ৰ আছিল। এই পাত অস্ত্ৰ এই কাৰণে ৰহস্যময়ী কিয়নো পৃথিৱীত পোৱা কোনো ধৰণৰ শিলৰ দ্বাৰা ইয়াক বনোৱা হোৱা নাছিল। মহাকাশত ঘূৰি ফুৰা যিবিলাক শিল, উল্কাপিণ্ড, ইয়াত থকা এবিধ পদাৰ্থৰ দ্বাৰা এই পাত অস্ত্ৰ বনোৱা হৈছিল। কিন্তু প্ৰশ্ন এইটোৱে যে 4000 বছৰ আগতে এই পাত অস্ত্ৰ পৃথিৱীলৈ কেনেকৈ আহিল, ইয়াক কোনেও আজিলৈকে উদ্ঘাটন কৰিব পৰা নাই। ৱৰ্ল্ড মষ্ট মিষ্টেৰিয়াছ প্লেচ পিৰামিড। আপুনি জানে যে পিৰামিডৰ ৰহস্য আজিলৈকে কোনো ধৰণৰ চাইণ্টিষ্টে উলিয়াব পৰা নাই, আৰু পিৰামিডসমূহ ইমান ডাঙৰকৈ কেনেকৈ সজালে, কোনে সজালে ইয়াৰ ৰহস্য আজিলৈকে কোনো ধৰণৰ তথ্য উলিয়াব পৰা নাই। কিন্তু পিৰামিডত আপুনি জানে যে এটা AC আছে যিটো 4000 বছৰ আগতেই বনোৱা হৈছিল। বাহিৰত বহুত গৰম হোৱাৰ পাছতো এইটো নেচাৰেল ACয়ে পিৰামিডৰ ভিতৰতো 20 ডিগ্ৰী চেলচিয়াছত ৰাখে। আৰু লগতে এনেকুৱা কিছুমান চিত্ৰ যিবিলাকে আজিও চাইণ্টিষ্টসকলক শিহৰিত কৰি তোলে, কিয়নো এই চিত্ৰবিলাকত দেখা গৈছিল নানা ধৰণৰ উৰাজাহাজ আৰু লগতে কিছুমান এলিয়ানৰ নিচিনা চিত্ৰ। ৰলেক্স কোম্পানীটো পৃথিৱীৰ ধনী কোম্পানীসমূহৰ ভিতৰতে এটা কোম্পানী, কিন্তু ইয়াৰ সৰহসংখ্যক ধন দুখীয়া মানুহৰ ভালৰ বাবে ব্যৱহাৰ কৰা হয়, কিয়নো ইয়াৰ যিজন ফাউণ্ডাৰ আছিল তেখেত এজন অৰফেন আছিল। কাৰ কোম্পানী জাগুৱাৰ এণ্ড লেণ্ড ৰ'ভাৰ, তাৰ যিজন অ'নাৰ এজন ইণ্ডিয়ান। গুগলৰ CEO এজন ইণ্ডিয়ান। তেনেদৰে পৃথিৱীৰ ভিতৰত বহুত ডাঙৰ ডাঙৰ কোম্পানীৰ যিসকল অ'নাৰ নাইবা CEO ইণ্ডিয়াৰে হয় প্ৰায়। এয়া হৈছে পাৱাৰ অফ ইণ্ডিয়ানছ। এখন গাড়ীত মুঠতে কিমানটা পাৰ্ট থাকিব পাৰে?
এইটো কথা আপুনি জানি আচৰিত হ'ব যে এখন গাড়ীত মুঠতে 30,000টা পাৰ্ট লগ হৈহে এখন গাড়ী চলিবলৈ সক্ষম হয়।